11জনীয়া কাৰ্যবাহী সদস্যৰে পূৰ্ণাংগ হল পৰিষদৰ CEM তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি শাসকীয় দল। KNCৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয়ত KNCৰ 31তম প্ৰতিষ্ঠা দিৱস পালন। গুণোৎসৱৰ বাবে কাৰ্বি আংলং সচিবালয়ৰ আলোচনা কক্ষত বৰ্হি নিৰীক্ষকৰ প্ৰশিক্ষণ। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। অৱশেষত 1 আগষ্টত কাৰ্বি স্বায়ত্তশাসিত পৰিষদত 11জনীয়া সদস্যৰ অন্তৰ্ভুক্তিৰে পূৰ্ণাংগ হ'ল CEM তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি শাসকীয় দল। লগে লগে এইবাৰ CEM নেতৃত্বাধীন বিজেপিৰ শাসকীয় দলত কোন পৰিষদীয় সদস্যক অন্তৰ্ভুক্তি কৰিব, কোন পৰিষদীয় সদস্যৰ বাদ পৰি যাব তাকে লৈ গুণাগঠাৰ অন্ত পৰিল। যি সদস্য শাসকীয় দলত অন্তৰ্ভুক্তি হ'ল তেওঁৰ মুখত হাঁহি বিৰিঙিল আৰু যি সদস্য অন্তৰ্ভুক্তি নহ'ল তেওঁৰ মুখত দেখা গ'ল আশাভংগৰ ৰেখা। 2 আগষ্টত CEM তুলিৰাম ৰংহাঙে বিতৰণ কৰিব নতুন কাৰ্যবাহী সদস্যসকলৰ দায়িত্বভাৰ। তাৰ পিছত আৰম্ভ হ'ব পৰিষদত পোনপ্ৰথমবাৰৰ বাবে বিজেপি নেতৃত্বাধীন নতুন চৰকাৰৰ কাৰ্যকাল। কাৰ্বি স্বায়ত্তশাসিত পৰিষদত পোনপ্ৰথমবাৰৰ বাবে গঠিত হ'ল বিজেপি চৰকাৰ। CEM তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি শাসকীয় দলত ইতিমধ্যে অন্তৰ্ভুক্তি কৰা 11জনীয়া সদস্যসকলৰ নাম ঘোষিত হ'ল। 11জনীয়া সদস্যসকল ক্ৰমে চিনথং সমষ্টিৰ সদস্য প্ৰদীপ ৰংপি, সৰুপথাৰ সমষ্টিৰ সদস্য জগত সিং ইংটি, ধনচিৰি সমষ্টিৰ সদস্য প্ৰদীপ ডিফুচা, চচেং পৰিষদীয় সমষ্টিৰ সদস্য ৰূপ সিং তেৰণ, চচেং ধেন্টা সমষ্টিৰ সদস্য কাচেৰং পিপি, লুম্বাজং পৰিষদীয় সমষ্টিৰ সদস্য ৰতন তেৰণ, সিংহাসন সমষ্টিৰ সদস্য অমৰ সিং টিছো, হাওৰাঘাট সমষ্টিৰ সদস্য খন সিং ৰংপি, লাংহিন সমষ্টিৰ সদস্য তৰেন্দ্ৰ ব্ৰহ্ম, কৰকান্থী সমষ্টিৰ সদস্য ৰাজু টিছো আৰু বুকাটান সমষ্টিৰ সদস্য মাধুৰ্য ঢেকিয়াল ফুকন আদি। সদ্যহতে এই 11জনীয়া সদস্যৰে CEM তুলিৰাম ৰংহাঙে সমগ্ৰ কাৰ্বি আংলংবাসী ৰাইজৰ আশা-আকাংক্ষাক প্ৰতিনিধিত্ব কৰাৰ বাবে সাজু হৈছে। Out of 26 and 14 pinang executive committee 14 nang bompen non bangkri silopi plus aku ke thoma phai bangke Prabjin dan GP Ponji Pansi, Tunjing Wajing Second, Prabjin dan GP Ponji Pansi, Clemont. Ini IM pang niya lo, jadi komiti itu pang niya lo, jadi mereka pang Thailand, pang krisi pang IM pangpu, dia tenapi, itu department mah, PG lah bangke penapsi pun. কালিলৈ কাৰ্যবাহী সদস্যসকলৰ মাজত CEM তুলিৰাম ৰংহাঙে ভাগ বিতৰণ কৰিব বিভিন্ন বিভাগৰ দায়িত্ব। বিজেপিৰ সবকা বিকাশ সবকে সাথ এই শ্লোগানেৰে সৰ্বসাধাৰণ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈ পৰিষদৰ মচনত দখল কৰা বিজেপি শাসকীয় দলে প্ৰকৃততে কাৰ্যত কিমান বাস্তৱায়িত কৰে তাক অনাগত দিনবোৰতহে লক্ষণীয় হ'ব। KNCৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত কমিটিৰ নিজা কাৰ্যালয়ত পালন কৰিলে KNCৰ 31তম প্ৰতিষ্ঠা দিৱস। KNCৰ 1 আগষ্টৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত দিনজোৰা কাৰ্যসূচী KNCৰ কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী মেৰিনা বেপিয়ে পুৱা 10 বজাত KNCৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। পতাকা উত্তোলনত কাৰ্যত সহযোগ কৰে উপসভানেত্ৰী ৰেখা ৰং পিপিয়ে। পতাকা উত্তোলনৰ পিছতে ইতিমধ্যে প্ৰয়াত হোৱা ব্যক্তিসকলৰ নামত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে KNCৰ প্ৰাক্তন সভানেত্ৰী লক্ষীমাই লেকথেপিয়ে। দুপৰীয়া প্ৰায় 12 বজাৰ পৰা মেৰিনা বেপি আৰু ৰেংকা ৰংপিপিৰ পৌৰোহিত্যত লিডাৰশ্বিপ ট্ৰেইনিং আৰু মুকলি সভা অনুষ্ঠিত হয়। KNCৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপিয়ে সভাত বিশেষভাৱে যোগদান কৰা অতিথিসকলক পৰিচয় কৰি দিয়াৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাত KCSৰ সভাপতি চিমিয়ন ৰংফাৰ, আইপৰ সভানেত্ৰী চিৰা বেপি আৰু ডিমাছা মহিলা ছ'চাইটিৰ উপদেষ্টা ৰিংমিলা হজায়ে অতিথি হিচাপে বিশেষভাৱে উপস্থিত থাকে। KNCৰ 31তম প্ৰতিষ্ঠা দিৱসত বিশেষভাৱে যোগদান কৰা অতিথি তথা ডিমাছা মহিলা ছ'চাইটিৰ উপদেষ্টাগৰাকীয়ে ভাষণত কয় যে এতিয়া মহিলাসকলে বহি জগতৰ কোনো সম্পৰ্ক নাৰাখি কেৱল ঘৰতে সোমাই কাম বন কৰি সময় কটোৱা দিন আৰু নাই। মহিলাসকলে এতিয়া সজাগ হোৱাৰ সময়। KNCৰ সাধাৰণ সম্পাদিকা অম্ফু টিছপিয়ে ভাষণত কয় যে মহিলাসকলেও এতিয়া পৰিৱৰ্তনশীল সময়ৰ সৈতে খোজ মিলাই চলাৰ খুবেই প্ৰয়োজন।
যদিও সেই বুলি পৰিৱৰ্তনৰ নামত নিজৰ পৰম্পৰাগত পোছাক এৰি আনৰ পোছাক পিন্ধি নিজকে আধুনিক গঢ়াৰ প্ৰচেষ্টা একেবাৰে ভাল কথা নহয়। নিজৰ সাজ পোছাক শালীনতাৰে পৰিধান কৰি নিজৰ জাতিগত পৰিচয় দিব লাগে মহিলাসকলে। Ini tu ini kita hempret harga bang belum deh 8,000 ji election ta itu dia bahaji lape itu makan cisong ta itu dia bintang te lalu mati lasi bini ki tu kan jakong jadi kom duri wajar ni si bini ki om tum aswaro tum sampai itu makan jadi terima ani nak citi akan kom cer klem orang kom Suara apa nanti okola itu apa nosri tapati na plus itu kiok tu ngapor mingkan siang mau kiok tu ngapor itu be laso belum aku ji apa perlu akan mengdetek no nasi prajit pada bangke BNC Central Committee Hair Club pendak donam ko Regional Committee Hair Club donam ko branch sub branch itu tang kring na ko উল্লেখ্য প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অনুষ্ঠিত সভাত কাৰ্বি আংলঙৰ অন্তৰ্গত হামৰেন খেৰণী ডকমকা ডংকা মুকামকে ধৰি KNCৰ ভালেকেইটা আঞ্চলিক কমিটিয়ে অংশগ্ৰহণ কৰে। জিলা সৰ্বশিক্ষা অভিযানৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙত গুণোৎসৱৰ পিছত এইবাৰ পূব কাৰ্বি আংলঙত দ্বিতীয় লানি গুণোৎসৱ অনুষ্ঠিত কৰাৰ বাবে কাৰ্বি সাহিত্য পৰিষদ তথা জিলা প্ৰশাসনৰ পৰা তৎপৰ হৈ উঠিছে। এই মৰ্মে 1 আগষ্টত পৰিষদৰ সচিবালয়ৰ আলোচনা কক্ষত অনুষ্ঠিত হয় জিলা পৰ্যায়ৰ বৰ্হি নিৰীক্ষকৰ এক প্ৰশিক্ষণ অনুষ্ঠান। পূব কাৰ্বি আংলঙত এইবাৰ গুণোৎসৱ কাৰ্যসূচী ৰূপায়ণৰ বাবে জিলা সৰ্বশিক্ষা অভিযানৰ উদ্যোগত কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ সচিবালয়ৰ আলোচনা কক্ষত বহি নিৰীক্ষণৰ প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলাখনত 1003খন বিদ্যালয়ৰ সৰ্বমুঠ 6040 গৰাকী ছাত্ৰ ছাত্ৰীসকলক সামৰি সম্পন্ন কৰিবলগীয়া গুণোৎসৱৰ বাবে এই জিলা পৰ্যায়ৰ বহি প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছে। পৰিষদৰ মুখ্য সচিব জয়শ্ৰী দৌলগাপু টিছপিয়ে উন্মোচন কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত জুনমণি সোণোৱালকে ধৰি বিশিষ্ট আৰু গণ্যমান্য ব্যক্তি তথা বিষয়াসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য অহা 19 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈ পূব কাৰ্বি আংলঙৰ কেইবাটাও শিক্ষা অনুষ্ঠানত গুণোৎসৱ অনুষ্ঠিত কৰা হ'ব। পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি। Turkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji. Kang sirtang kejun alang tharwe alang theso alang kecu ajam tu tharmit aduk
Thelua Kreng, Chitronola, Ukthor Pen Chenglok, Ongdung Hemalong Akenang Sothor Mulong Pon Ikji. Dashwini classes Nagaon. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39, Chandrapur, Bokajan 782480, Karbi Anglong, Assam. বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে জুতি লগা আসলতে ইয়াৰ আৰত কি আছে ইয়াৰ আৰত আছে কাঞ্জ সৰিয়হৰ তেল স্বাস্থ্যসন্মত বিশুদ্ধ আৰু সোৱাদযুক্ত Cut News Channel ay penangit ng Hanangwan Kila, Alfredo the Talent Show. The Artist, Karbi Traditional Attire and its Innovation. Jong silang litung labangso asyo long interested plete ladak screen long kipi number long nang litung humri ignon. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্জ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্জ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্জ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে পশ্চিম কাৰ্বি আংলঙত পুনৰ অঘটন সদৰ চহৰ হামৰেনস্থিত ষ্টেট বেংক অফ ইণ্ডিয়াৰ হামৰেন শাখাৰ গাৰ্ড এজনৰ আত্মহত্যা নিজ সাৰ্ভিস কাৰ্বাইনেৰে গুলিয়াই আত্মহত্যা গাৰ্ডজনৰ নাম ইন্দ্ৰেশ্বৰ বৰা পুৱা 9:30 বজা মানত নিজ আবাসতে বৰাই আত্মহত্যা কৰে আত্মহত্যাৰ কাৰণ এই বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই বৰাৰ আত্মহত্যাৰ বাতৰি বিয়পি পৰাৰ লগে লগে আশ্চৰ্য আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ হামৰেন চহৰত পুনৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলঙত এবাৰ সংঘটিত হামৰেন চহৰত বিগত কেইবাদিন ধৰি কাৰ্বি আংলঙত ঘটিছে এটাৰ পিছত এটা আত্মহত্যাৰ দৰে জঘন্য ঘটনা ইন্দ্ৰেশ্বৰ বৰা নামৰ অসম পুলিচৰ এই জোৱানজনে চৰকাৰী আবাসতে কৰে আত্মহত্যা প্ৰাপ্ত তথ্য অনুসৰি SBI হামৰেন শাখাৰ কৰ্মচাৰীসকলে শাখাটোৰ ওপৰত মহলাতে থকা গাৰ্ডজনৰ ৰুমৰ পৰা প্ৰথমে এটা গুলিৰ শব্দ শুনিবলৈ পায় আমি 9:30 মান বজাত বেংকত সোমালো সোমোৱাৰ পিছত অলপ পিছতে প্ৰায় 9:45 মান হ'ব এনেকৈ সময়ৰ পৰা ওপৰত গুলিৰ শব্দ শুনিলোঁ
প্ৰথমতে গুলিৰ শব্দটো ঠিক ধৰিব পৰা নাই ক'ত হৈছে আৰু আমি আৰু দুই তিনিজন ষ্টাফৰ লগত দেখিলোঁ যে কথা পাতি দেখিলোঁ যে গুলি ওপৰতে হৈছে তাৰপিছত অলপ সময় বন্ধ হয় আকৌ গুলিয়াৰ শব্দ হয় তেতিয়া আমি ইয়াৰ SP হামৰান ৱেষ্ট কাৰ্বি আংলং তেখেতলৈ ফোন কৰিলোঁ ফোন কৰাৰ পিছত পুলিচ ফ'ৰ্চ আহিলে অহাৰ পিছতে যিজন পুলিচ গাৰ্ড আমাৰ বেংকত আছিল যিজনে এই কামটো কৰিছিল গুলিওৱা তেওঁক মৃত অৱস্থাত পালে নাই কেইবাবাৰো হৈছে তাৰমানে মাজতে বন্ধ হয় আকৌ 2-3বাৰ গুলিৰ শব্দ হয় আকৌ বন্ধ হয় তেনেকৈ ওপৰ মহলত থাকে ফাৰ্ষ্ট ফ্ল'ৰত অকলে থাকে তেখেতৰ নামটো ইন্দ্ৰেশ্বৰ বৰা বেংকত নহয় পুলিচ গাৰ্ড আমাৰ পুলিচ গাৰ্ড দিয়ে ষ্টেট গভৰ্ণমেণ্টৰ পুলিচ গাৰ্ড লগে লগে আৰু 2-3টা শব্দ শুনি সকলোৱে খোৱা লাগে একেৰাহে হোৱা কেইবাজাই গুলিৰ শব্দৰ পিছত গাৰ্ডজনৰ ৰুমৰ চকীখনতে পৰি মৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে আটায়ে কি কাৰণেনো হামৰেন শাখাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ গাৰ্ডজনে আত্মহত্যাৰ দৰে চৰম পথ বাছি ল'লে সেয়া নিশ্চয় আৰক্ষীৰ তদন্ততহে ওলাব ইতিমধ্যে হামৰেন আৰক্ষীয়ে বৰাৰ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাজু কৰাৰ লগতে তদন্ত কাৰ্য অব্যাহত ৰাখিছে বৈঠালাংছৰ পৰা জাছন ইংহি কাট নিউজ জাকাছ অৰ্থাৎ জইণ্ট একশ্যন কমিটি ফৰ অট'নমাছ ষ্টেটে পালন কৰিলে জাতীয় শ্বহীদ দিৱস জাকাছ এতিয়াও পাহৰা নাই কাৰ্বি জাতিৰ দীৰ্ঘদিনীয়া দাবী আন্দোলনৰ সংগ্ৰামত নিজৰ জীৱন উৎসৰ্গ কৰা যুৱক বীৰ ৰাহুল সিংনাৰৰ ত্যাগৰ কথা 2013 বৰ্ষৰ 31 জুলাই ভাৰতীয় সংবিধানৰ 244 অনুচ্ছেদ মতে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাবে স্বায়ত্তশাসিত ৰাজ্যৰ দাবীৰ আন্দোলন জোৰদাৰ কৰি তোলে কাৰ্বি ছাত্ৰ সন্থাই ডিফু চহৰৰ মাজপথত টায়াৰ জ্বলাই আন্দোলনকাৰী ছাত্ৰ দলে নিজৰ সবল অস্তিত্ব ঘোষণা কৰি সংগ্ৰাম তীব্ৰতৰ কৰে সেই সময়তে বিক্ষোভকাৰী ছাত্ৰ ছাত্ৰীসকলক নিয়ন্ত্ৰণৰ নামত কোনো আৰক্ষী বেটেলিয়নৰ বন্দুকৰ নলিয়েদি নিৰ্গত হয় গুলী আৰু এই গুলিয়ে ৰাহুল সিংনাৰ নামৰ যুৱক ছাত্ৰজনৰ বুকু ছিন্ন কৰি পেলায় চিৰদনলৈ মৃত্যুৰ কোলাত ঢলি পৰে ৰাহুল কাৰ্বিসকলে স্বায়ত্তশাসিত ৰাজ্য এতিয়াও প্ৰাপ্তি হোৱা নাই সংগ্ৰাম অব্যাহত আছে লগতে ৰাহুল সিংনাৰে আন্দোলনৰ নামত প্ৰাণ ত্যাগ কৰা দিনটোৰ লগতে ৰাহুল সিংনাৰক জাতীয় শ্বহীদ বীৰ আখ্যা দি ৰাহুলৰ নাম কাৰ্বি জাতিৰ যুগত মাজে মাজে জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখি আহিছে জাকাছে Rahul Singhar asona afan ga chikimonang ka othi bangke la busonlo ilitum 1986 pensi autonomous state ke nang hanglo ASDC kansasi kumar ni pensi tala bangso aka autonomous state ke hang bangke pu MOU chitok det MOS chitok det pen jahala kansasi ko matum phanta bahini bang thom pit tot bot kibi pen phi bangke ilitum autonomous state ke hang la bangso ka che song bangke thi cheng cheng Ditala Telangana fan kipi ahut state kipi ahut ilitum ladapta protest dolo 31st July 2013 na penhala bangsor nisi police firing dolo dak la so firing hosi Rahul Singhar pranchipi delo na pen kipudam ji ahok hak pudam lo pulong te kopiloma ladak avi afik kibu to bangsir kep ne litum malong record do hala Rajiv atum Kolom Singh atum Rustom atum Jacob atum Thang Singh atum lasonsi Longwet tang Chandra teron latum abia phik pensi jakas ke nange planglo Rahul Singhar achi the pensi achi the bang chalo lasi piniar niason bang anil tum 2014 pen ke bangke martyr day buselang lifanchi kemokon আৰু তেতিয়াৰে পৰা প্ৰত্যেক বছৰে ঠিক এই দিনটোতে পবিত্ৰভাৱে পালন কৰি আহিছে জাতীয় শ্বহীদ দিৱস হিচাপে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ